মহাসংকট ভেকচিন ঔষধৰ বাবে হাহাকাৰ চীনৰ জনসাধাৰণৰ মাজত অহা বৰ্ষৰ আৰম্ভণিতে লাখৰ ঘৰত লোকে প্ৰাণ হেৰুৱাৰ আশংকা মহাসংকটে দেখা দিছে কৰোনা ভাইৰাছ সমগ্ৰ বিশ্বতে বিয়পোৱা চীনত চীনে এতিয়া ত্ৰাহি মধুসূদন কৰিছে দিনে দিনে প্ৰতি ঘণ্টাই ঘণ্টাই বৃদ্ধি পাই গৈ আছে কৰোনা ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যাই প্ৰতি ঘণ্টাতে হাজাৰ হাজাৰ লোক কৰোনা সংক্ৰমিত বুলি ধৰা পৰি আছে যাৰ ফলত বৰ্তমানে দেশখনত মুঠ জনতাৰ 60%ৰো অধিক জনসংখ্যা কৰোনা ভাইৰাছত আক্ৰান্ত বুলি তথ্য প্ৰকাশ কৰিছে আমেৰিকাৰ এক সন্থাই আনহাতে কৰোনাৰ বাবে দিনে দিনে কঠোৰ হৈ পৰা প্ৰশাসনৰ বিৰুদ্ধে জনতা ওলাই অহাৰ ফলত শিথিল কৰি দিছে বহু নীতি নিয়ম কিন্তু এনে কৰি দিয়াৰ ফলত অধিক বেয়াৰ ফালে ঢাল খাইছে পৰিস্থিতি দ্ৰুতগতিত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ তাৰ মাজতে আকৌ দেখা দিছে আন এক গভীৰ সংকটে যি সময়ত ভাৰতবৰ্ষৰ তিনিপালিকৈ ভেকচিন দিয়া হৈছে জনসাধাৰণক সেই সময়ত চীনত দেখা দিছে ঔষধৰ নাটনিয়ে ঔষধ কিংবা ভেকচিনৰ অভাৱত হাহাকাৰ কৰিছে চীনৰ কৰোনা সংক্ৰমিত লোকসকলে চীনৰ এনে অৱস্থা দেখি এতিয়া লাহে লাহে ভাৰততো চিন্তা বৃদ্ধি কৰিবলৈ ধৰিছে চীনৰ দৰে ভাৰতো জনবহুল দেশ তেনেস্থলত ভাৰততো পুনৰ কৰোনা আহিবলৈ হলে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব চীন দেশৰ যিদৰে বৰ্তমানে কৰোনাৰ অৱস্থা নিয়ন্ত্ৰণৰ বাহিৰত তেনেদৰে ভাৰততো নিয়ন্ত্ৰণৰ বাহিৰত যাব বুলি চিন্তা প্ৰকাশ কৰিছে বিশেষজ্ঞৰ দলে আমেৰিকাৰ এক সন্থাৰ লগতে বিশ্বৰো বহু বিশেষজ্ঞই দাবী কৰিছে আহিবলগীয়া নতুন বৰ্ষত চীনত কৰোনাৰ বিস্ফোৰণ ঘটিব আৰু প্ৰথম কেইমাহতে লাখৰ ঘৰত লোকে প্ৰাণ হেৰুৱাব কৰোনাৰ ক্ষেত্ৰত নিয়মৰ শিথিলতাৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হ'ব চীন দেশ প্ৰিয় দৰ্শকসকল আপুনি যদি এতিয়াও আমাৰ নতুন এই নিউজ চেনেলটোত সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে চেনেলটোত একোটাকৈ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব একেবাৰে নাপাহৰিব